হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? আজি বহুদিন বিৰতিৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। মোৰ চাট বাগানখনত দেখিছেনে কিছুমান ফল লাগিবলৈ আৰম্ভ কৰিছে। এজোপা অমৰা দেখিছেনে কি ধুনীয়াকৈ লাগি আছে, লগতে ড্ৰেগন ফ্ৰুট আৰু বাৰমহীয়া আম কিছুমানো মলিয়াই পেলাই কলি পেলাইছে। আজি আচলতে মই ক'বলৈ ওলাইছোঁ বেলেগ এটা বিষয়তহে ক'বলৈ ওলাইছোঁ। আজি মই শীতকালীন মাটি প্ৰস্তুত কেনেকৈ কৰিব লাগে তাকে দেখুৱাবলৈ ওলাইছোঁ। মই সকলো গ্ৰ' বেগৰ পৰা মাটিবিলাক উলিয়াই পেলাই এদিন ভালকৈ ৰ'দোৱাৰ পিছত তাতে চূণ, ছাই আৰু জৈৱ ফাংগিচাইড ট্ৰাইকোডাৰ্মা মিলালোঁ। লগতে গছৰ তলত পৰি থকা নিমৰ গুটি আৰু পাত অলপ মিলাই পেলাই এনেকৈ মই ঢিপ কৰি পেলাই পলিথিনেৰে ঢাকি প্ৰায় 20 দিনমান সময় থৈ দিম। আৰু ভাদৰ শেষৰ ফালে মই গোবৰ মিলাই পেলাই এইখিনি মই গ্ৰ' বেগত ভৰাম। লগতে কিছুমান গ্ৰ' বেগত মই এতিয়াই এতৰপ মাটি আৰু তাৰ ওপৰত পাচলি বাকলি, তাৰ ওপৰত আকৌ মাটি দি পেলাই এনেকৈ মই গ্ৰ' বেগবিলাক ভৰ্তি কৰিবলৈ চেষ্টা কৰিছোঁ। আজিলৈ ইমানেই, বাই।